My red balloon, my red balloon. Oh no! সো আপোনালোকে দেখা পালে মোৰ বেলুনটো ফাটি গ'ল। দুখ লাগিছে অকণমান বেলুন ফাটিছে, কাৰণ বেলুন মোৰ ফেভৰেট। আজি আপোনালোকক মই জনাম যে বেলুন কিয় ফাটে, বেলুনত কি কি গেছ পোৱা যায়। যেতিয়া আমি ভেণ্ডাৰৰ পৰা বেলুন কিনো, দোকানীৰ পৰা যেতিয়া আমি বেলুন কিনো, তেতিয়া সিহঁতে মেইনলি বেলুনৰ ভিতৰত হিলিয়াম গেছ, তাতে হিলিয়াম গেছ তাতে পুশ কৰে। তাতে বেলুনৰ ভিতৰত এতিয়া হিলিয়াম গেছ থাকে, আৰু আমি যে বেলুন উৰা দেখা পাওঁ সেই তাতে হিলিয়াম গেছ থাকে। আৰু যেতিয়া আমি মুখেৰে এনেকে যেতিয়া ফুলাওঁ, তেতিয়া বেলুনৰ ভিতৰত কি কি গেছ থাকে গম পায়নে? তেতিয়া হিলিয়াম নাথাকে। কিন্তু যেতিয়া আমি বেলুন মুখেৰে এনেকে ফুলাওঁ, তেতিয়া বেলুনত কি কি গেছ থাকে আপোনালোকে গম পায়নে? মিক্সচাৰ অফ নাইট্ৰজেন, অক্সিজেন এণ্ড লিল বিট অফ কাৰ্বন ডাই অক্সাইড। এতিয়া কথাটো হ'ল বেলুনটো ফাটে কিয়, ব্ৰাষ্ট কিয় হয়? ব্ৰাষ্টটো নহ'ব পাৰিলে হয় কিয়? ব্ৰাষ্ট হোৱাৰ তাৰ কাৰণ কি? আমি যেতিয়া বেলুন ফুলাওঁ তেতিয়া বেলুনৰ যেতিয়া ফুলাওঁ মানে কি, তাৰ ভিতৰত প্ৰেছাৰ পুছ কৰোঁ, হয়। যেতিয়া আমি তাৰ ভিতৰত বেলুনৰ ভিতৰত যদি আমি প্ৰেছাৰ পুছ কৰোঁ এনেকে, যেতিয়া প্ৰেছাৰ পুছ কৰা যায় বেলুনৰ ভিতৰত, তেতিয়া বেলুনৰ যোনটো ভিতৰৰ ফালৰ পৰা তাক উল্টাকে প্ৰেছাৰ দিয়ে, উল্টাকে প্ৰেছাৰ এনেকে এক্সাৰ্ট কৰে। এইখিনিতে মই আপোনালোকক এটা কুৱেশ্যন কৰিব বিচাৰো। যেতিয়া আপোনাক কোনোবাই এজনে যদি আপোনাৰ গালত এটা চাট দিয়ে, তেতিয়া আপুনি মনে মনে থাকিব নে চাট দি আহিব? মোক কমেণ্ট কৰি জনাব। তেনেকে বেলুনক যেতিয়া বাহিৰৰ পৰা প্ৰেছাৰ পুছ কৰা হয়, সি ভিতৰৰ পৰাও উল্টাকে দিয়ে প্ৰেছাৰ। তেতিয়া কি হয়, বেলুনটো এটা নিৰ্দিষ্টখিনি বহাৰ পিছত, এক্সপাণ্ড হোৱাৰ পিছত সি আৰু নাবাঢ়ে। সি তেতিয়া কি হয়, তাৰ ভিতৰৰ যোনটো দেৱাল, যোনটো মেমব্ৰেন, সেইটো ফাটি যায়, আৰু তেতিয়া বেলুনটো ফাটা বুলি কয়। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক এটা কৰিব দেই, আৰু কমেণ্ট কৰি মোক এনকাৰেজ কৰিব, যাতে মই এনেকুৱা ভিডিঅ' আৰু বনাব পাৰোঁ। আৰু শ্বেয়াৰ কৰিব, কাৰণ শ্বেয়াৰিং ইজ কেয়াৰিং, হয়নে নহয়? চ' আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ত' টিল দেন, বাই বাই।